ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ কুইজ সম্পৰ্কীয় ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ প্ৰথমটো প্ৰশ্ন। ভাৰতত কি তাৰিখে ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয়? ইয়াৰ উত্তৰ হৈছে 11 নৱেম্বৰ তাৰিখে। কোনজন ব্যক্তিৰ জন্মদিনত ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয়? আৰু ইয়াৰ উত্তৰ হৈছে মৌলানা আবুল কালাম আজাদৰ জন্মদিনত ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয়। কেতিয়াৰ পৰা ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হৈছে? আৰু এই প্ৰশ্নৰ উত্তৰ হৈছে 2008 চনৰ পৰা। স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰীৰ নাম কি? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে মৌলানা আবুল কালাম আজাদ। মৌলানা আবুল কালাম আজাদ কোনছোৱা সময়ত ভাৰতৰ শিক্ষামন্ত্ৰী বা মানৱ সম্পদ উন্নয়ন মন্ত্ৰী আছিল? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1947 চনৰ 15 আগষ্টৰ পৰা 1958 চনৰ 2 ফেব্ৰুৱাৰীলৈকে। মৌলানা আবুল কালাম আজাদৰ পিতৃৰ নাম কি? মহম্মদ খৈৰুদ্দিন হৈছে মৌলানা আবুল কালাম আজাদৰ পিতৃৰ নাম। মৌলানা আবুল কালাম আজাদে 1912 চনত সম্পাদনা কৰা সাপ্তাহিক কাকতখনৰ নাম কি আছিল? মৌলানা আবুল কালাম আজাদে 1912 চনত সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম হ'ল আল হিলাল। মৌলানা আবুল কালাম আজাদ সংবিধান সভাৰ কেইখন কমিটিৰ সদস্য হিচাপে অন্তৰ্ভুক্ত আছিল? আৰু এই প্ৰশ্নৰ উত্তৰ হৈছে 3খন কমিটিৰ। প্ৰথমখন হৈছে পৰামৰ্শদান কমিটি, দ্বিতীয়খন হৈছে সংখ্যালঘু উপ কমিটি আৰু তৃতীয়খন হৈছে কেন্দ্ৰীয় সংবিধান কমিটি। কোন চনত মৌলানা আবুল কালাম আজাদ আৰু মহাত্মা গান্ধীৰ প্ৰথম সাক্ষাৎ হৈছিল? 1920 চনৰ 18 জানুৱাৰীত মৌলানা আবুল কালাম আজাদ আৰু মহাত্মা গান্ধীৰ প্ৰথম সাক্ষাৎ হৈছিল। মৌলানা আবুল কালাম আজাদ আৰু মহাত্মা গান্ধীৰ প্ৰথম সাক্ষাৎ ক'ত হৈছিল? দিল্লীস্থিত হাকিম আজমল খানৰ গৃহত মহাত্মা গান্ধী আৰু মৌলানা আবুল কালাম আজাদৰ প্ৰথম সাক্ষাৎ হৈছিল। কোন চনত মৌলানা আবুল কালাম আজাদক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান তথা ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয়? 1992 চনত মৌলানা আবুল কালাম আজাদক মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয়। কোন চনত বংগ চৰকাৰে মৌলানা আবুল কালাম আজাদক বংগপ্ৰদেশ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল? 1916 চনৰ 22 মাৰ্চ তাৰিখে বংগ চৰকাৰে মৌলানা আবুল কালাম আজাদক বংগপ্ৰদেশ ত্যাগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। মৌলানা আবুল কালাম আজাদে 1916 চনত চৰকাৰৰ পৰা বংগ ত্যাগৰ নিৰ্দেশ পাই চৰকাৰৰ নিৰ্দেশ মানি বংগ ত্যাগ কৰি কোন ঠাইত আশ্ৰয় গ্ৰহণ কৰিছিল? 1916 চনত মৌলানা আবুল কালাম আজাদে চৰকাৰৰ নিৰ্দেশ মানি বংগ ত্যাগ কৰি ৰাঁচীৰ মৰাহাবাদী গাঁৱত আশ্ৰয় গ্ৰহণ কৰিছিল। কোন চনত মৌলানা আবুল কালাম আজাদৰ জন্ম হৈছিল? 1888 চনৰ 11 নৱেম্বৰত মক্কাত মৌলানা আবুল কালাম আজাদৰ জন্ম হৈছিল। কোন চনত মৌলানা আবুল কালাম আজাদৰ মৃত্যু হয়? 1958 চনৰ 22 ফেব্ৰুৱাৰীত মৌলানা আবুল কালাম আজাদৰ মৃত্যু হয়। খিলাফত আন্দোলনৰ প্ৰধান নেতা কোন আছিল? মৌলানা আবুল কালাম আজাদ আছিল খিলাফত আন্দোলনৰ প্ৰধান নেতা। কোন চনত প্ৰথমবাৰৰ বাবে মৌলানা আবুল কালাম আজাদ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল? 1923 চনত মৌলানা আবুল কালাম আজাদ প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল। কোন চনত পুনৰ মৌলানা আবুল কালাম আজাদ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল? 1940 চনত মৌলানা আবুল কালাম আজাদ পুনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদত নিৰ্বাচিত হৈছিল। মৌলানা আবুল কালাম আজাদৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি? ইণ্ডিয়া উইন্স ফ্ৰীডম হৈছে মৌলানা আবুল কালাম আজাদৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম। যদিহে ভিডিঅ'টো ভাল পালে আৰু ভিডিঅ'টোৰ পৰা যদি কিবা এটা হ'লেও শিকিব পাৰিলে তেন্তে ভিডিঅ'টোত লাইক এটা কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।